নমস্কাৰ স্বাগতম জনাইছো ভয়েস অফ ডেমক্ৰেসিলৈ মই স্বাগতাই। এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতলৈ এক গুৰুত্বপূৰ্ণ খবৰ। কোভিডৰ সংক্ৰমণৰ সময়ত স্বামীহাৰা মহিলালৈ চৰকাৰৰ সকাহ। মুখ্যমন্ত্ৰীৰ সাহায্যপুঞ্জীৰ পৰা 2.5 লাখ টকাৰ সাহায্য দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্যত কৰোনা সংক্ৰমণত অব্যাহত থকাৰ অৱস্থাত কোভিডত স্বামীহাৰা মহিলালৈ চৰকাৰৰ সকাহ। কোভিডৰ দুটা লহৰত ৰাজ্য চৰকাৰৰ আৰ্থিক সকাহ। স্বামীহাৰা হোৱা প্ৰতিগৰাকী বিধৱা মহিলালৈ আগবঢ়োৱা হ'ব মুখ্যমন্ত্ৰীৰ সাহায্যপুঞ্জী। 2.5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব। আগবঢ়োৱা হ'ব এই আঁচনি। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিব এই আঁচনিখনৰ। এই আঁচনিৰ অধীনত একম পৰ্যায়ত 874 গৰাকী মহিলা প্ৰদান কৰা হ'ব এই সাহায্য। আজি এই আঁচনি কলাক্ষেত্ৰত শুভ উদ্বোধন কৰা হ'ব। গতিকে এয়াই আছিল আমাৰ কোভিড সংক্ৰমণত সহায়ত স্বামীহাৰা মহিলালৈ আগবঢ়োৱা সাহায্য সম্বন্ধে প্ৰতিবেদন। আপোনালোকৰ সহযোগেই আমাৰ কাম্য। অধিক জানিবলৈ চাই থাকক ভয়েস অফ ডেমক্ৰেসি। ধন্যবাদ।